নমস্কাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকক সকলোৰে ভালনে মোৰ ভালে আজি মই এটা ভিডিঅ' বনাবলৈ গৈছোঁ এটা তাৰমানে আনবক্সিং কৰিবলৈ গৈছোঁ মই তাৰমানে এটা ফ্লিপকাৰ্টৰ এটা বস্তু অৰ্ডাৰ দিছিলোঁ আৰু সেই বস্তুটো আজি আহি পালে ৰাস্তাৰ ওচৰত ৰৈ আছে ফ্লিপকাৰ্টৰ মানুহটো এতিয়া মই ৰাস্তালৈ যাম আৰু ৰাস্তাৰ পৰা সেই মানুহজনৰ পৰা ফ্লিপকাৰ্টত যিটো বস্তু আনিছে ফ্লিপকাৰ্টৰ ডেলিভাৰী জনৰ পৰা মই এটা বস্তুটো লৈ আহিমগৈ ব'লক তেনেহ'লে এতিয়া মই ৰাস্তালৈ যাওঁ এইটোৱে পাৰ্চেলটো লৈ আহিলোঁ পাৰ্চেলটো আৰু এতিয়া আনবক্সিং কৰিম এইখন মোৰ লগত আছে এখন কেচি আৰু এতিয়া আনবক্সিং কৰিম তেনেহ'লে ভিডিঅ'টো চাই থাকক পুৰা নতুন বস্তু আৰু তাৰ ভিতৰত এইটোৱে হ'ল এইটো বয়া মাইক্ৰফোন হয় বয়া মাইক্ৰফোন MM1 হয় আৰু এইটো DSLRটো ইউজ কৰিব পাৰে আৰু মোবাইলতো ইউজ কৰিব পাৰে তেনেহ'লে ব'লক এতিয়া ভিতৰত কি কি আছে দেখুৱাম আপোনালোকক কিছুমান থৈ দিলোঁ ইয়াৰ ভিতৰত আৰু একো নাই চব কৈ আছোঁ আপোনালোকক কি আছে দাম কিমান চব কৈ আছোঁ এইটো ব্লগৰ কাৰণে বেষ্ট ভাল হয় আৰু ডাইৰেক্ট পেচি দিয়ে কাটি দিওঁ এইটো আৰু ইয়াৰ লগত কাগজ আছে এইবোৰ এইটো বাকলটো ইয়াত থাকিব এতিয়া আৰু ইয়াৰ কাগজ দিছে ডকুমেণ্টছ এইখিনি থৈ দিলোঁ এইটোৱে হ'ল মাইক্ৰফোনটো এইটো মাইক তাৰপিছত আৰু এয়া মোবাইলৰ ষ্টেণ্ডত লগাই পেলাই এইটো লগাব পাৰি ব্লগৰ কাৰণে ভাল এইটো DSLR লগাবৰ কাৰণে মাইক্ৰফোন আৰু এইটো মোবাইলৰ লগাব আৰু ইয়াৰ লগত এটা বেগ দিছে এই মাইক্ৰফোনটো ভৰাই থ'বৰ কাৰণে ইয়াৰ ভিতৰত একো নাই ইয়াৰ ভিতৰত এই দুডাল দিছে লগত এই দুডাল এইটো আগৰ দিনৰ টেলিভিছনৰ নিচিনা দিছে এতিয়া ইয়াৰ ভিতৰত কেনেকুৱা দেখুৱাই আছোঁ মাইকটো এইটোৱে হ'ল মাইকটো এইটো তাৰপিছত এইটো ইয়াত লগাই দিলোঁ তাৰপিছত এইটো মোবাইলত লগাই দিম এইটো মোবাইলত আৰু এইটো টুপিটো দিছে এতিয়া টুপিটো ভৰাই দিছোঁ টুপিটো থাকিলে তাৰমানে বাহিৰত তাৰমানে ওচৰত যিবিলাক চাউণ্ড শব্দ হয় সেই চাউণ্ডবিলাক তাৰমানে আঁতৰাই দি ওচৰৰ যিটো চাউণ্ড মোৰ যিটো চাউণ্ড সেইটো তাৰমানে কেপচাৰ কৰে তাৰমানে বাহিৰৰ চাউণ্ডবিলাক এই টুপিটোৰ কাৰণে নাহে আৰু ইয়াত নোম আছে ধুনীয়া ইয়াৰডাল কেবুল আৰু এইটো মাইক্ৰফোনটো এইটো এনেকৈ থৈ দিব পাৰি কিছুমান এতিয়া মোবাইলটো এইটো মোৰ মোবাইলটো এইটো কভাৰটো খুলি দিওঁ এইটো মোবাইলটো আৰু এইটো আপোনালোকে ব্লগ বনাওঁ যে মই এইডোখৰ দি ব্লগ বনাওঁ এইডোখৰ ব্লগ ভিডিঅ'টোত এইডোখৰ বেছি দাম নলয় এইডোখৰ 250 টকা লৈ এইডোখৰ ব্লগ ভিডিঅ'ৰ কাৰণে মই আনিছিলোঁ অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা তাৰপিছত এতিয়া মোবাইলটো ইয়াত লগাই দিম তাৰপিছত এইটো ইয়াত লগাই দিব লাগিব এতিয়া চাই দেখুৱাওক আপোনালোকে এইটো এনেকৈ লগাই দিলোঁ তাৰপিছত ইয়াত এইটো এয়া লাগি গ'ল পূৰা ধুনীয়া হৈ গ'লগৈ পূৰা আৰু এতিয়া জইন দিব লাগিব নহয় এতিয়া কেনেকৈ জইন দিব দেখুৱাই আছোঁ তাৰপিছত এইটো ইয়াত লগাই দিব আপোনালোকে এইটো লগাই দিলোঁ আৰু এতিয়া মোবাইলো লগাব লাগিব তাৰপিছত এনেকৈ নমস্কাৰ মোৰ ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে এনেকৈ পূৰা ধুনীয়াকৈ ব্লগ বনাই থাকিব পাৰিব আৰু এতিয়া তেনেহ'লে এতিয়া ইয়াৰ দামটো এতিয়া কৈ দিম আপোনালোকক ইয়াৰ দামটো হৈছে 1950 টকা মোবাইলটোৰ দাম আছে বাৰু মোবাইলটো 8500 টকা মোবাইলটো এতিয়া নালাগে আৰু এইটো লাহেকৈ এইটো এনেকৈ উলিয়াই দিব তাৰপিছত এইটো থৈ দিলোঁ এইটো ব্লগৰ তাৰপিছত এতিয়া ইয়াৰ লগত থাকে এইটো থাকে বক্স এইটো মাইকটো থাকে তাৰপিছত ইয়াৰ তার দুডাল থাকে তাৰপিছত এইটো থাকে এইটো তাৰমানে ব্লগত লগাব পাৰি আৰু ইয়াত বেগ এটা থাকে
এই মাইক্ৰফোনটোৰ দাম হ'ল 1950 টকা। তেনেহ'লে আপোনালোকে যদি ভাল নতুন ব্লগাৰ আৰম্ভ কৰে এইটো মাইক্ৰফোন বেষ্ট হয়। আপোনালোকে বাহিৰত ৰাস্তা ঘাটে ব্লগ বনাবলৈতো ভাল তাৰমানে মাইক্ৰফোনটো বেলেগৰ চাউণ্ডটো তাৰমানে অলপ কম লয়, তাৰমানে ওচৰৰ যিটো চাউণ্ড সেইটো বেছি কেপচাৰ কৰি লয়। ইয়াৰ মাইক্ৰফোনটোৱে বহুত ভাল হয়। আপোনালোকে ফ্লিপকাৰ্টত অৰ্ডাৰ দি দিব পাৰিব। মোৰ এইটো 1950 টকা। মোৰ এইটো অলপ ভাল আছে, মোতকৈও দামীও আছে। মই এইটো লৈছোঁ তথা এতিয়া মই ওপৰলৈ আহিলোঁ আৰু এইটো মোবাইলটো আৰু ইয়াত পৰা জইন লগাই থৈ আহিছোঁ আৰু এইটো মাইক্ৰফোনটো ইয়াত এতিয়া লগাই দিম। ইয়াত লগাই দিলোঁ এইটো মাইক্ৰফোনটো। তাৰপিছত ইয়াত হেডফোনৰ ইয়াত এনেকৈ লগাই দিব, এনেকৈ কৰিব। নমস্কাৰ, মোৰ ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই আপোনালোকৰ মাজত আজি মই চিৰঞ্জিত হাজৰিকা। আপোনালোকে এতিয়া মোৰ এই নতুন মাইক্ৰফোনটোৱে চাউণ্ডটো শুনিছে, কেনেকুৱা লাগিছে চাউণ্ডটো ক'ব, আপোনালোকে জনাব কমেণ্ট কৰি। আৰু এয়া চাওক চাৰিওফালে গ্ৰীণ আৰু এইফালে পাহাৰ আছে আৰু ওপৰলৈ আহিছোঁ আপোনালোকক ইয়াৰ চাউণ্ডটো শুনাবৰ কাৰণে। আৰু যদি সেই ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব। এতিয়াৰ পৰা আপোনালোকক মই ধুনীয়া ব্লগ বনাই দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ নতুন ব্লগ আহি আছে, আপোনালোকৰ পৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন অল কৰি থাকিব। তেতিয়া আপোনালোকে মোৰ ভিডিঅ'বোৰ পোনপ্ৰথমতে আপোনালোকে পাব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই, টাটা।